জগতের প্রতি লক্ষ্যের নারায়ণ একেলগে লভলি দৰ্শন হি বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হি পৰম কৰুণাময় জগত চৰণী উভয় চৰণত এদিনসী নাৰদৰ শতসহস্ৰ প্ৰণাম প্ৰভু শতসহস্ৰ প্ৰণাম ভাল প্ৰভু দেৱৰী প্ৰভু জানিব পাৰোঁ কিবা হেতু আগমন আজি বৈকুণ্ঠ নামে নাৰায়ণ নাৰায়ণ স্বয়ং জগতৰ প্ৰতি জনাৰ্দনক আজি মই ক'ব লাগে এই বৈকুণ্ঠলৈ আগমনৰ কাৰণ কি জনাৰ্দন কাৰণ অতিকে মহান কিন্তু কি জনাৰ্দন আপোনালোক দুইৰে কিপাত বন্ধখন নাৰদৰ সেই অভিলাষ কিন্তু দেৱৰী কিন্তু বুলি থমকি জ্বলা কিয় ব্যক্ত কৰা না ব্যক্ত কৰা মনৰ অভিলাষ চলনা বিষম চালনা কৰিছা সেই মধুসূদন এই কথা মই আগেই জানিব লাগিছিল কিন্তু সেই জনাৰ্দন এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰেই অভাৱ তথাপিতো নজনাৰ ভাও ধৰি শুনিছা যেতিয়া অৱশ্যে কওঁ শুনা জানিব পাৰিছোঁ আপোনাৰ পাৰিষদ জয় আৰু বিজয়ী এই বৈকুণ্ঠ ধাম ত্যাগ কৰি মধ্যলৈ কৰিলে গমন জানিব পাৰিলে ইয়াৰ কাৰণ সৰ্বলোকগম্য ব্ৰহ্মপুত্ৰ নাৰদ প্ৰভু আমি জনাব লাগে কি কাৰণে
পঠিয়ালো আমি জয় বিজয় মই তলুকলৈ শুনা হে দেৱৰীষি আমার প্রিয় হাতেরে গথা পুষ্পমালাধারী জয় আর বিজয় করেছিলি গোপনে ভাগ্যর আৰু আমার মহাভক্ত সারি শিক্ষকগণকে করিল অপমান সেই হেতু কর্ম ফল ভোগ করাব ভাবে আমি পঠিয়ালো মৈত্রলৈ কিন্তু কি জনাৰ্দন পুনৰ ঘূৰি নাহিব জানো জয় বিজয় বৈকুণ্ঠ ভ্ৰমণ अहं तिष्ठामि वैकुण्ठे योगिनां हृदयेनश्य मद्भक्ता यत्र गायन् प्रभु तत्र तिष्ठामि अहं देवकी মোৰ প্ৰাণ গোপাল দীনবন্ধু নারায়ণ ই মোৰ প্ৰাণ গোপাল দীনবন্ধু নারায়ণ প্ৰভু ভক্তৰ হৃদয় নিবাসস্থান ভক্তৰ গৌৰৱে মোৰ গৌৰৱ নারায় জয় আৰু বিজয় কৰ্ম ফল ভোগ কৰি নিজ কৰ্ম গুণে আহিব পুনৰ দিও এই স্থানলৈ প্ৰভু বুজিলোঁ প্ৰভু বুজিলোঁ নাইৰো মনত সংশয় ঈশ্বৰ তুমি ভগৱান ঈশ্বৰপূৰ্ণ অৱশ্য সময় তোমাৰ বৰ্ষে মাত্ৰ উভয়ৰে চৰণত পূৰ্ণ চমৰ জনাই প্ৰণাম এবে দেখে নিষ্কৰ্তব্য হেতু সমাপ্ত হয় শান্তকরণ ভুজগ শয়ন পদ্মনাভ সুরেশ বিশ্বধার গগন সদৃশ মেঘাবৈন শুভ
দেবগণ দেবরাজ ইন্দ্রময় সরগর রসা হয় দেবরাজ প্রকৃতির সম্মিলিত করি বিধাতার শ্রেষ্ঠ দান এই অমরাবতীপুর আমারই সাম্রাজ্য হয় দেবরাজ তার স্থল দেবগণ দেবরাজ এই স্বর্গীয় জ্যোতিরে ভরা অমরাবতীপুর নহে যেন দেবতার অমূল্য সম্পদ হয় দেবরাজ কিন্তু দেবগণ দেবরাজ ব্ৰহ্মণ মুখৰ পৰা জানিব পাৰিছো কাশ্যপৰ ঔৰসত বৈ মাতৃ দ্বিতীয় জন্ম দিছে দুটি দৈত্য অতি ভয়ংকৰ দেবরাজ নাম হ'ল এটা হাতৰ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু দেবরাজ নাজানো দেৱগণ পুনৰ কি ঘটে অঘটনে দেৱ সমাজত দেবরাজ দেবতার যজ্ঞরবত দেইপুরে মরিষে দানব দৈত্য মাতা দিতে আজি উন্মাদিনী হই হোকরা সাহায্য ব্রাহ্মণের কাক সাপিসে উৎস আর হোকরা সাহায্য ব্রাহ্মণেও না না ভাবে কুমন্ত্রণা দি দানবক দেশে উদগনি দেবরাজ ই অতি সত্য কথা দেবরাজ ইহা নলে দগ্ধ হই দৈত্য মাতা দিদি আজি অতিকে নিষ্ঠুরা দেব মাতা অদিতির অহিত চিন্তাই হৈছে একমাত্ৰ কাম্য জীৱনৰ সেই কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা দেখা যাব সময়ত কেনে সেই ভয়ংকৰ দ্বিতীয় নন্দ হৈ হওক শত শত দৈত্যৰ জনম তাৰ বাবে নকৰিবা অলপো আশংকা কাৰণ সৃষ্টিৰ স্থিতি প্ৰলয়ত কৰা যিজন হয় যদি এই দেৱতাৰ সহায় লক্ষ লক্ষ দৈত্য আহিলেও নোৱাৰে কৰ্ম একো অনিষ্ট সাধন যদি অনুমতি এটি কথা কব হয় কোৱা বিশ্বকৰ্মা আনন্দৰে মই দিছোঁ অনুমতি দেবরাজ ভবিষ্যৎ চিন্তা করিয়েই দেব সমাজৰ চিন্তা করিয়েই সমগ্র বিশ্বৰ অমরাবতী নগৰৰ চৌপাশ ঘেৰাই কৰিম নিৰ্মাণে অভেদ্য প্ৰাচীৰ ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবল মুকুতা গাঁঠি নিজ হাতে মই কৰিম নিৰ্মাণ প্ৰাচীৰ অৰঙ্গ দুৰ্গ ঠায়ে ঠায়ে সাজি প্ৰতিৰক্ষা বাহিনীৰ মই কৰিম নিৰ্মাণ ধন্য ধন্য বিশ্বকৰ্মা শতবাৰ প্ৰশংসিলো তোমাক ভাগ্য বলে পালোঁ আমি তোমাৰ হেন শ্ৰেষ্ঠ শিল্পী এই দেৱ সমাজত তোমাৰ হাতেৰে গঢ়াই অমৰাবতীপুৰ চিৰদিন জিলিকি থাকিব স্মৃতিৰ চিহ্ন হৈ তোমাৰ এই জয়গান গাই বাৰু দেৱগণ নাই আমি কোনো অনিশ্চিত বিষয় বলা হবে নিষ্কটাক্ষ আমি সমগ্র চিন্ত গোবিন্দ
নতুন বাৰু দেৱৰ কি কওকচোন আছে জানো কিবা নতুন সংবাদ নতুন সংবাদ দেৱৰ কি নতুন সংবাদ দেবেন্দ্র বর্তমান নাই কোনো নতুন সংবাদ কিন্তু কিন্তু কি বলেছিল কিন্তু ভৱিষ্যতবাণী এটি বুটলি আনিছোঁ সুদূৰ মৰকৰ পৰা ভৱিষ্যতবাণী এটি বুটলি আনিছোঁ সুদূৰ মৰকৰ পৰা ওরা দেবেন্দ্র আতিবৃত্ত ভয়ঙ্কর হিরণ্য কশিপুর আর তারে সহোদয় ভর্তি হিরণাক্ষ বীরে ভবিষ্যৎ আতঙ্কর করিছে সূচনা প্রলয়ের বিষয় হুঙ্কারে করিছে চন্দ্র বিশ্ব দানবর মতামত হরহরি গল্পমান হয় বসুমতী নিজে আগে আউলি বাউলি দেৱৰ কি দানৱৰ নিষ্ফল গৰ্জনত এই দেৱতাৰ হ'ব জানো কিবা অপকাৰ অপকার দেৱৰ কি এই দেৱতাৰ অপকাৰ হাঁহি উঠে পৰি তোমাৰ মুখৰ বছৰ দেৱৰ কি তুমি কচুৰ খুৰা সহজ চালুছ বিশ্বৰ বডি সময় যদি দুই দেখবি বিশ্বৰ বুকুৰ পৰা নবজান অমৰাৱতী হিন্দৰ শুনা সেনা দেৱ পুৰন্দৰ আৰু যত আছা অমৰ মন্দৰী গ স্বৰ্গ মধ্য আকাশ পাতাল যক্ষ ৰক্ষ ডাঙৰ তোৰ দেৱগন্ধৰ্ব কিন্নৰ সকলোকে পথ লক্ষ্য কৰি বৌৱা প্ৰবল বেগেৰে আহিছে হিৰণ্যকশিপু ধৈৰ্য ধৰা সেইবাবে বিধিৰ মতে অবিলম্বে কৰা প্ৰতিকাৰ নতুন কি দেৱৰ কি নতুন নতুন ধ্বংস হব ই অমৰাৱতীপুৰ এ ধ্বংস হব আজি স্বৰ্গপুৰ দেবেন্দ্ৰ দেৱৰাজ দেবেন্দ্র বিদায় হে ভাই এ শুনো শুনো পুরন্দর মহুর বসন শুনো 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 দিব গণ মহুর বসন স্বর্গর বিমুখে আগে যত দৈত শুন পুরন্দর মহুর বসন অলয় হুঙ্কারে আগে যত দৈত তোমার করিব যদি দৈত করি ধন যদিকে নর করিব দৈত্য বিধান কি করিবা হরা দেৱৰ কি উপায় দিয়ক দেৱৰ কি উপায় দিয়ক আর মই এই রোবা ভাই গল নোয়ার করিব যদি দৈত্য করি ধন ই নারায়ণৰ পাখি যোৱা পাবা সবিধান শুন শুন পুৰন্দৰ মহুৰ বচন ই প্ৰলয় হুঙ্কাৰে আগে যত দৈত্য গান যত দৈত্য দেৱৰ কি দেৱৰ কি দেৱৰ কি দেৱৰ দেৱৰ কি দেৱৰ কি দেবেন্দ্র শুনিলে নহয় দেৱৰ কি বাণী বলা বলা
নিকট সংবদ্ধ হন। Oh!